খুচকাৰি যাব দিলে বিৰাট ভাল পায় জলদি 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 তোমাৰ চুলি ক'ত গ'ল বাবু চুলি তোমাৰ চুলি ক'ত ৰবা খুলিব দিয়া খুলিছা যাওঁ আমি যাওঁ জলদি হুমা ক'বই নিদিয়ে এতিয়া আজি চেলেঞ্জ ভিডিঅ' আছে কি কৰিব দিলেহে চেলেঞ্জ ভিডিঅ' তাৰ নিজৰতো চেলেঞ্জ নাই সি খাই লৈ পুৰা একদম মস্তি দেখিছে মাথাত লাগি যাব এতিয়া টাকলু মাথাত লাগিলে দিগদাৰ আছে হাতত ধৰিব নিদিয়ে দেখিছা পুৰা এতিয়া অকণমান সেই হাতত উঠাবই লাগিব আজি যি ৰ'দ দি আছে বাহিৰত তাক নিজে খোজ কাঢ়িব দিব লাগে আৰে এতিয়া দেখোন বাবুৰ এইটো চেম হৈছে এইটো চেম দেখোন খং তাৰ তাক খোজকাঢ়ি আহিব দিয়া নাই যে কলত উঠে খং উঠি আছে হাই এভৰিৱান আজি বহুদিন মূৰত ভিডিঅ' বনাই আছো অলপমান ব্ৰেক লৈছিলোঁ ব্ৰেক নে পাৰ্টি চলি আছিল আৰু কিবা বেলেগো চলি আছে পিছত কম সেইবিলাক এতিয়া ক'ব নোৱাৰি আপোনালোকে আমাৰ ভিডিঅ'ছবিলাক চাই থাকিব তেতিয়া গম পাই থাকিব লাহে লাহে আমাৰ কি প্লেন চলি আছে লাইফত আৰু আজি এটা চেলেঞ্জ ভিডিঅ' লৈ আহিছোঁ মই বহুত আগৰ পৰা ভাবি থৈছিলোঁ কৰিম বুলি তো চেলেঞ্জটো কি আজি আমাৰ ৰশনে মোক চেলেঞ্জ কৰি দিছে যে মোৰ চেলেঞ্জটো কমপ্লিট নহ'ব বোলে মোৰ মানে চেলেঞ্জটো হ'ল এইটো আপোনালোকেতো গম পায়েই গৈছে $10 আজি গোটেই দিনটোত মই খানা আমি গোটেইকেইটাই মানে আমি দুটাই বাবুটো ইনক্লুড নহয় বাবুক খানা খুৱাই আনিছোঁ তো $10 আজি আমি গোটেই দিনটো খানা খাম ব্ৰেকফাষ্ট তাৰপিছত লাঞ্চ ইভিনিং স্নেক্স আৰু ডিনাৰ $10 per head তাৰ $10 মোৰ $10 সেইটো চেলেঞ্জ আছে ৰশনে মোক কৈছে নহ'ব $10 অলপমান বেছি লাগিব মই ৰেগুলাৰ ঘৰৰ শ্বপিং কৰোঁ তো মই জানো এতিয়া দাম বাঢ়ি মানে স্কাই ৰকেট হৈ গৈছে সব বস্তু এতিয়া বহুত বাঢ়ি গৈছে তো এতিয়া চাওঁ কিমানখিনি কৰিব পাৰোঁ অলপ বেছি হ'ব পাৰে $10তকৈ একো নাই কিন্তু চাম আজি গোটেই দিনটোত কিমান কি মানে আৰু আমাৰ মানে এইটো আছে চেলেঞ্জ ভিডিঅ' মানে এইটো নহয় যে যি টি খাম মানে কম দামত মোৰ আছে কি হেল্ডিও খাব আছে আৰু টকাটো কমো হওক পেট ভৰ্তি কৰিও খাব আছে তো গোটেইখিনি মিলি এতিয়া চাওঁ আজি কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু তাৰ লগত একো এক্সপেৰিমেণ্টো নকৰোঁ আমি মানে কিবা জানা খোৱা বস্তুৱে খাম যিটো আমি খাই থাকোঁ মানে ডেইলি বেচিছত তেনেকুৱা খানাই খাম ডেইলি বেচিছত নহয় মানে উইকেণ্ডত আমি কেতিয়াবা বাহিৰত খানা খোৱা জেগাটোৱে যিটোত জানো আমি কম প্ৰাইচত হেল্ডি বস্তু পাই তো সেইটোৱে খাম আমি আৰু লগতে আপোনালোককো দেখুৱাম ইয়াতে আমেৰিকাত এটা দিনত পুৰা মানে খানা খাবলৈ কিমান টকা লাগে মিনিমাম কিমানমান লাগিব মানে হেল্ডি খানা খাব লাগিলে তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব এতিয়া আমি প্ৰথমতে ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ ৱাফেল হাউচত তাতে ঠিক ঠাক প্ৰাইচত এটা হেল্ডি ব্ৰেকফাষ্ট হৈ যাব আমাৰ তো তাতে যাওঁ প্ৰথমতে আৰু আমি এতিয়া আগতে হেৰিও লৈ ল'ম পানীটো ইনক্লুড কৰিছোঁ ঘৰৰ পৰা আনিব পাৰিলোঁ হয় পানীটো কিন্তু সেইটো এটা চেলেঞ্জতে থৈছোঁ যে পানীৰ দামটো মানে ইনক্লুড হৈ যাব গোটেই দিনটোৰ ভিতৰত তো এটা গেলন লৈ যাম গোটেই দিনটোৰ কাৰণে হৈ যাব এটা গেলন ল'লে তো প্ৰথমতে পানীটো লৈ লওঁ ওজাৰকা এইটো হ'ল 1 gallon মানে 3.79 লিটাৰ্ছ আৰু এইটো হ'ল $1.79 তাতে ভিতৰতো বহুত বেছিয়ে ভিৰ আমি ইয়াতে গাড়ীতে খাম এতিয়া তো ঠিক ঠাক প্ৰাইচত পুৰা এটা হেল্ডি ব্ৰেকফাষ্ট হৈ যায় তো আমি লৈছোঁ ব্ৰেড বাটাৰ তোমাৰ মুখখন কাটা যায় আছে ব্ৰেড বাটাৰ তাৰপিছত স্ক্ৰেম্বল এগছ আৰু হেছ ব্ৰাউন লৈছোঁ তো দুটাৰ মিলি আমাৰ $10.45 হৈছে তো এটাৰ $5 বুলি ক'ব পাৰি $5 মানে 300
90 টকা মান হ'ব মোটামুটি 400 টকা তো 400 টকাৰ ব্ৰেকফাষ্ট খাইছো এতিয়া আমি আপোনালোকক দেখাই আছো এইয়া আমাৰ ব্ৰেকফাষ্ট আৰু চামুচ দেখুৱা চামুচ মই ঘৰৰ পৰা লৈ আহিছো বাবুক তো খুৱাই দিছো তাকো কিন্তু লাগিব আমি যি খাওঁ দেখা পালে তাকো লাগে এইটো ব্ৰেকফাষ্ট খাই বিৰাট ভাল লাগে আমি বাহিৰত ফুৰিব গ'লে লৈ এইটো লৈ বাহিৰত ফুৰিব গ'লে আৰু এইটোৱে লওঁ আমি ব্ৰেকফাষ্টত এটো মানে একো এক্সট্ৰা নাই ঘৰত ব্ৰেড অমলেট বনাই খোৱা নিচিনা আৰু হ্যাশ ব্রাউনস টু এক্সট্ৰা হৈ গ'ল কিন্তু মানে একো পেট সেট বেয়া হোৱা না বেছি তেল না বেছি চিজ না বেছি গৰম মছলা একো নাই মানে সিম্পল একদম আমি ঘৰৰ পৰা আমি তো ফ্ৰুটস তো কিবা নহয় কিবা খাওঁৱে তো সেইকাৰণে ষ্ট্ৰবেৰী লৈ আহিছো আৰু এয়া চাওক ৰাস্তাত আহি থাকোতে বাবু শুয়ে গ'ল ব্ৰেকফাষ্ট কৰি ললো শান্তিত পুৰা আৰু এতিয়া আমি ঘৰত গৈ আছো বাবু হিফালে শুয়ে গৈছে তাৰ পিছত আকৌ আপোনালোকক লাঞ্চ টাইমত লগ পাই আছো ইয়াতে পাৰ্কত বহি খাম বহুত গৰম আজি ইয়াতে কিন্তু বিৰাট ভাল সব পিনে গছ গছনি আছে বিৰাট ধুনীয়া বতাহ দি আছে বাবু হাই কৈ দিয়া নকয় হি হাই দিয়া ৰাস্তাত কিন্তু যাকে দেখা পাইছে তাকে হি হাই দিছে এতিয়া হলে নিদিয়ে তো কি আনিছা কৈ দিয়া এটো এটা ইন্ডিয়ান থালি আনিছো ইন্ডিয়ান থালি আছে এটো আছে প্লেন ৰুটি দুটা ৰুটি এটা থালি আনিছো ইনাফ হ'ব পাপড় আছে ৰুটি আচাৰ কাস্টাৰ্ড আৰু গোটে মিলি কিমান হৈছে $10 $10 এইটোতে $10 তো আমি বেলেগো খাব পাৰিলো হয় আৰু আমাৰ ঘৰৰ পৰা কিন্তু আমাক তো ভাতটো লাগিব বাবু ৰবা নিজে শু দি আছে নিজে হাল্লা কৰি পেলাই বাবু তুমি খাবানে বাবু তো চুলি ওলাইছে এতিয়া টিকলু চুলি ওলাইছে তোমাৰ চুলি ইয়াৰ পৰা খামনে আমি বেলেগ প্লেটত লৈ এনেকৈ খাম বোলা এতিয়া উৰাই নিনিয়ক ইমান ধুনীয়া বতাহ দি আছে খানাটো এবাৰ দেখুৱাই দিওঁ ওচৰৰ পৰা এইটো ফুলকবি এইটো পানীৰ এইটো চাম্বাৰ ন আৰু ভাত এইফালে তো এই গোটেইখিনি কিন্তু এই খানাটোতে $10 তো মোৰ চেলেঞ্জটো ফেইল হৈ গ'ল ৰচনে কোৱা মতে বাৰ্গাৰ ল'ব পাৰিলোঁ হয় বাৰ্গাৰটো কমতে হৈ গ'লে হয় কিন্তু দিনত মানে ভাত নাখালে নহয় কিন্তু সেইকাৰণে থালিটো লৈ ল'লোঁ আৰু থালি মানে $10তকৈ কমত নাপায় $10 হ'লে কিমান হ'ল 750 টকা 750 টকাতকৈ কমত নাপায় আমাৰ পাপৰ চাপৰ উৰাই নি আছে পুৰা যি বতাহ দি আছোঁ তাক অলপ দি দিয়াচোন পাপৰ এইটো আমি দুটা থালি লোৱা নাই এটাই লৈছোঁ হয়ে যাব হয়নে আৰামছে দুটা হলে আমি মানে আগতে লৈছো না দুটা লাষ্টত এখন বেছি টাইম লাগে এটা দি আৰামছে হৈ যাব অলপ পিছত ইভিনিং স্নেক্স খোৱা টাইম আহিব তো ইমান বেছি নাখালে একো প্ৰব্লেম নাই এইখিনি ৰুটি থৈ দিছোঁ টিকলুমান কাষ্টাৰ্ডেদি খাবৰ কাৰণে বিৰাট ভাল লাগে ৰুটি দি খাই পুৰা পেট ভৰ্তি হৈ গৈছে ন এইটো কিবা চজিনা নেকি ন ইমান ডাঙৰ বহুত ডাঙৰ দিটো চাম্বাৰটো তেনেকৈ দিয়ে একচুৱেলি চাম্বাৰটো ইমান টেষ্টিটো খাব পাহৰিয়ে গৈছিলোঁ এটা বস্তু এনেকুৱা নহয় যে হাই কৈ দিয়া বাবু হাই থেংক ইউ নমস্কাৰ কৰি দিয়া এবাৰ নমস্কাৰ বাবু নমস্তে বাবু নাই Thank you, Babu. Tuli. Okay, like. Like, Babu, like.
ইফালে দেখাই দিয়া ক্যামেৰাত দেখাই দিয়া লাইক বিৰাট টেষ্টি হয়তো আৰু ইমান বেছি মিঠাও নাই মুখ ছয় দিছে দেখোন তোমাৰ চাও মুখ ও চাও জয় বজৰংবলী কৈ দিয়া তাতে আমি খাওঁয়ে সদায় হেতু বেছিভাগ খাওঁ আমি স্পাইসি ম্যাক চিকেন বুলি ইমানো স্পাইসি নাথাকে ঠিক ঠাকে থাকে হেতু খাম এতিয়া ঘৰত আহি গৈছিলো লাঞ্চ কৰি পেলাই ৰেষ্ট লৈ ললো বাবুক খানা খুৱাই দিছো আৰু এতিয়া বলক ম্যাকডি লৈকে যাওঁ আমি আৰু হেতু দামটো কৈ দিও $1.5 হয় হেতু দাম তো ঠিক ঠাক প্ৰাইসতে আৰামছে হৈ যাব বাবু সোয়া আমি খালো আহি আছে এতিয়া খাবানে খাবানে এইটো ইয়াতে বহা এইটো সাইডত বহা তাক যি খাওঁ আমি সব লাগে ৰবা দি আছো যি ভাল পায় আমাৰ ভাগৰ পৰা তাক দিব লাগে বিৰাট ফুৰ্তি পায় সি আৰু সিম্পল হয় এই বাৰ্গাৰটো মানে হেনকা একো মানে স্পাইসি নাই যদিও নামটো স্পাইসি ম্যাক চিকেন কিন্তু ইমান স্পাইসি নহয় হয়নে ইয়াৰ কাৰণে ইয়াৰ মানুহৰ কাৰণে স্পাইসি হয় আমাৰ কাৰণে ইমান স্পাইসি নহয় বিৰাট ধুনীয়া বটা দি আছে গৰম লাগি আছিল একদম গাড়ীতে খাম বুলি ভাবিছিলো তাৰে ডুলে গেছে বাবু পুৰা একদম ডাঙৰ মানুহৰ নিচিনা বহি লৈছে আমাৰ মাজত বিৰাট ভাল পায় ঘৰতো তেনেকুৱা আমি যদি কিবা বস্তু খাওঁ ন তাক নিদিলে যি খং উঠে I've been driving this train, years in this lane, there's no stopping this flame. Cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes, made lots of mistakes, taking shots, skipping breaks, feeling lost, feeling great, popping. Babu, swai fale. Itia ami dinner koribo ahiso. Dinnerot ki ase itia? Chicken biryani. Chicken biryani loi ahiso. $13 লৈছে তো এজনৰ কিমান কে হল $6.50 হল আৰু লাষ্টত কিমান হৈছে গটেই দিনটোৰ কাৰণে খানাত কিমান লৈছে এজনৰ গটেইখিনি ক্যালকুলেশন কৰি কৈ দিম ইটা পটাপট খাই লও নহলে বাবুই হাল্লা কৰা স্টার্ট হলে খোৱাই নহব আমাৰ ও ইমান হৈছে ন ইমান নালাগে অলপ অলপ দিয়া এটাতে বহুত থাকে এখানে এটা ইনাফ ভাত অলপ কে দিয়া বেছি নালাগে মোক ভাতটো অলপ কে দিয়া আরে খাওনো চলো পেট উলাব ভাত খালে পেট উলাই গৈছে উই বাবু তুমি কি খাইছা কি খাইছে সুগার ফ্রি জেমস টেস্টি বাবু টেস্টি না খা দে তুমি আমিও খাই খালে দে জলদি জলদি হি খাবো দিলে এতিয়া ভাল লাগিছে খাই থাকা হাতে দিয়ে খাব লাগিব চিকেনটো তো পিছত বঢ়িয়া আমি ৰাতি এনে ইমান
ভাত নাখাওঁ ৰুটি আৰু চব্জি খাম বুলি ভাবিছিলোঁ কিন্তু তাৰ মন আছিলে বিৰিয়ানী খোৱা সেইকাৰণে ললোঁ আজি এইটো ইমান টেষ্টি নাথাকে হয়নে এইটো ইমান বেছি ভাল নালাগে কিয় খাই আছো তেনেহ'লে অলপমান চেক কৰি চাওঁ আজি অলপমান সেইটো হাৰবাৰ টেষ্ট আমি চেকটো কিন্তু কৰে তাই কিবা এটা টেষ্টটো ভাল নাপাওঁ এইটোৰ বিৰিয়ানীটো কিন্তু বহুত টেষ্টি হয় ঘৰত বনালে আৰু কমতি হ'লে হয় ঘৰত বনালে ইজি হৈ যায় এনেকা নহয় যে আমাৰ ডেইলি ইমানে খৰচ হয় খোৱাত আমি ট্ৰাই কৰিছোঁ বাহিৰত খাই মানে কিমানত হ'ব হয়নে সেইটোৱে যদি মানে ভাত আৰু যদি দালি লৈ আহিলোঁ হয় তো আৰামছে হৈ গ'লে হয় ভাত দালি এটা ভাজি যদি বনালোঁ হয় তো আৰামছে $10 হৈ গ'লে হয় কিন্তু মানে এনেকুৱা কৰিব খুজিছিলোঁ চেলেঞ্জটো মই চব মানে বাহিৰতে খাম ঘৰত নবনাওঁ একো তো তেতিয়াও $10 হৈয়ে গ'লে হয় কিন্তু আমি পুৰা প্ৰপাৰ খানা লৈছোঁ খানা টাইপ খানা লৈছোঁ বাৰ্গাৰ সেইবিলাক ল'লেতো আৰামছে হৈ গ'লে হয় টেষ্টিকৈ খালোঁ আৰু মোৰ চেলেঞ্জটো কমপ্লিট হ'লে হয় আজি চেলেঞ্জটো কিন্তু সেই ৰচনৰ কাৰণে হোৱা নাই সি মোক ষ্টাৰ্টিঙতে কৈ দিছিলে যে $10 কমপ্লিট নহ'ব মানে তাৰ আছিলে কি চেলেঞ্জ ভিডিঅ' হ'লেও পেট ভৰ্তিকৈ মানে ভাত খাবই আছে তো সেইকাৰণে চেলেঞ্জটো কমপ্লিট নহ'ল ভাতটো খাবই লাগিব তো ভাতৰ কাৰণে চেলেঞ্জটো কমপ্লিট নহ'ল নহ'লে আৰামছে $10 হৈ গ'লে হয় হেৰিটো এতিয়া ৰচনে কৈ দিব কেলকুলেশ্যনটো টোটেলটো কিমান হৈছে এজনৰ টোটেল হৈছে 38.24 তো এতিয়া এজনৰ কিমান ডিভাইড কৰি দিলে 2 দি 19.12 তো মোটামুটি $20 বুলিয়ে ক'ব পাৰি $20 হৈছে এজনৰ তো সেইটোৱে আছিলে আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো বাবু আজি ভিডিঅ'টো কি কৰি দিব লাইক দেখুৱা সি বিৰাট ধুনীয়াকৈ লাইক দেখুৱাই যদি ভাল লাগিছে ভিডিঅ'টো চাই উঠি এটা লাইক কৰি দিব আৰু তলত কমেণ্ট ছেকশ্যনত জনাই দিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই উঠি আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ আমি অহা ভিডিঅ'ত লগ পাম বাই 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 কৈছে লাইক দেখাই দিয়া বাবু লাইক দেখুৱা ইয়ে বাই বাই